ধনখিৰি মহকুমাৰ উৰিয়ামঘাটৰ ২ নং লক্ষীপুৰৰ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান নিজৰ ৱাৰী পিতৃ ললিকান্ত ৱাৰী আৰু মাতৃ সুনতি ৱাৰীৰ কনিষ্ঠ কন্যা নিজৰাই উৰিয়ামঘাট বিনেশ্বৰ ব্ৰহ্ম হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ সৰুপথাৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈ বিপিএড ডিগ্ৰী সম্পূৰ্ণ কৰে। সৰুৰে পৰাই খেলৰ প্ৰতি ধাউতি থকা নিজৰাই ৰাষ্ট্ৰীয় পৰ্যায়তো পদক লাভ কৰিবলৈ সক্ষম হৈছিল। 2017 চনত পশ্চিমবংগত ৰাষ্ট্ৰীয় ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাত ৱেইট লিফটিঙত সোণৰ, 2015 চনত কাজিৰঙাত অনুষ্ঠিত হোৱা অল আছাম পাৱাৰ লিফটিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকৰ উপৰিও বিভিন্ন প্ৰতিযোগিতাত পদক লাভ কৰিবলৈ সক্ষম হয়। অতি পিছপৰা অঞ্চলৰ পৰা ঘৰুৱা কোনো সা সুবিধা নোপোৱাকৈ নিজৰাই যি সাফল্য কঢ়িয়াই আনিলে তাৰ বাবে গাঁওবাসী উৎফুল্লিত হৈ পৰিছে আৰু নিজৰাক শুভেচ্ছা জ্ঞাপন কৰিছে। শেহতীয়াকৈ নিজৰাই অসম আৰক্ষীৰ কামাণ্ডো আৰু আৰক্ষী কনিষ্টবলৰ পৰীক্ষাত অৱতীৰ্ণ হয় আৰু দুয়োটা পদৰে পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। সেয়েহে উৰিয়ামঘাটৰ ২ নং লক্ষীপুৰ গাঁৱৰ নৱদ্বীপ ক্লাবে নিজৰাৰ বাসগৃহলৈ আহি সম্বৰ্ধনা জনায়। নিকা তথা স্বচ্ছভাৱে নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে নিজৰাই অসম চৰকাৰলৈ কৃতজ্ঞতা জনায় আৰু ভৱিষ্যত জীৱনৰ বাবে স্থানীয় ক্লাবৰ সদস্যসকলে আহি সম্বৰ্ধনা জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে নৱদ্বীপ ক্লাবৰ হৈ প্ৰাণেশ্বৰ ৰাজবংশীয়ে। অনুষ্ঠানত উৰিয়ামঘাট প্ৰেছ ক্লাবৰ সভাপতি প্ৰতাপ গগৈ, সহকাৰী সম্পাদক উদীপ বৰা, সদস্য তৰুণ কোঁৱৰ, বড়ো সাহিত্য সভা ধনখিৰি জিলা সমিতিৰ সম্পাদক বিনন্দ বডুচা উপস্থিত থাকি নিজৰ ৱাৰীক শুভেচ্ছা জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠানত গাঁৱৰ গাঁওৰক্ষী বাহিনী বিষয়ববীয়া, গাঁও পৰিচালনা সমিতিৰ বিষয়ববীয়া, নৱদ্বীপ ক্লাবৰ বিষয়ববীয়া, গাঁৱৰ মহিলা যুৱক যুৱতী উপস্থিত থাকে। নিজৰা ৱাৰীয়ে জানিবলৈ দিয়া মতে তেওঁ অসম আৰক্ষীৰ কামাণ্ডোত ভৰ্তি হ'ব আৰু তেওঁৰ ক্ৰীড়াৰ অনুশীলন চলাই যাব। উল্লেখ্য যে নিজৰাৰ সৰু অৱস্থাৰ পৰাই নাচ গান আৰু খেলা ধূলাত বিশেষ ৰাপ আছিল আৰু 2014 বৰ্ষৰ পৰাই ৱেইট লিফ্ট আৰু পাৱাৰ লিফ্টত মনোনিৱেশ কৰে নিজৰাই। নৱদ্বীপ ক্লাবে যি মোক ফেলিচিটেট কৰিবলৈ আহিলে, মই ইমানখিনি ডাঙৰ কাম কৰা নাই বুলি মই ভাবোঁ। তথাপিওতো আহিলে মোক মৰম দিবলৈ, সেইকাৰণে বহুত বহুত ধন্যবাদ। আৰু খেলৰ ক্ষেত্ৰত ক'বলৈ গ'লে মই 2014 পৰা খেল ষ্টাৰ্ট কৰিছিলোঁ। যিহেতু আমি বহুত পিছপৰা অঞ্চলত এতিয়াও আছোঁ, এইখিনিত আমাৰ মানে স্পৰ্টছক লৈ এতিয়াও বহুত পিছপৰা বুলি মই ক'ব বিচাৰোঁ। মেট্ৰিকটো পাছ কৰি মই সৰুপথাৰত যেতিয়া সৰুপথাৰ কলেজত এডমিশ্যন লৈছিলোঁ, সেইখিনি সময়তে কিছুমান ফ্ৰেণ্ডছৰ পৰা গম পালোঁ যে সৰুপথাৰত এনেকুৱা মানে ৱেইট লিফটিং বুলি কোনোবা খেল প্ৰশিক্ষণ দিয়ে। তাতে মই সৰুপথাৰতে মোৰ ৰেচপেক্টেড গুৰু শ্ৰী শান্তনু গগৈ ছাৰৰ জিমতে মই গ'লোঁ। তাৰপিছত চালোঁ, প্ৰথমতে ভাল লাগিল খেলটো দেখি, ময়ো প্ৰেক্টিচ ষ্টাৰ্ট কৰি দিলোঁ। তেতিয়াৰ পৰাই ষ্টাৰ্ট কৰি বিভিন্ন খেলত পাৰ্টিচিপেট কৰিবলৈ সুযোগ পালোঁ ময়ো। তাৰপিছত মই পাৱাৰ লিফটিং, ৱেইট লিফটিং দুইটা গেমতে পাৰ্টিচিপেট কৰিছিলোঁ। 2014 পৰা আৰম্ভ কৰি 18লৈকে মই খেলিছোঁ। 2017ত মই পাৱাৰ লিফটিং ছিনিয়ৰ নেশ্যনেল পাৱাৰ লিফটিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছিলোঁ। আৰু একেটা বছৰতে ৱেষ্ট বেংগলত অনুষ্ঠিত ইষ্ট ইণ্ডিয়া পাৱাৰ লিফটিং চেম্পিয়নশ্বিপতো মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলোঁ। আৰু তেনেকৈ বিভিন্ন ভাৰোত্তোলন প্ৰতিযোগিতাত মই পাৰ্টিচিপেট কৰি ডিষ্ট্ৰিক্ট অল আছাম চেম্পিয়নশ্বিপবোৰতো মেডেল পাবলৈ সক্ষম হৈছোঁ। তেনেকৈ এতিয়া অসম পুলিচৰ যিটো মই এতিয়া নতুনকৈ গঠন হোৱা আছাম কামাণ্ডো বেটেলিয়ন, তাতে আৰু আছাম পুলিচৰ কনিষ্টবল পদ দুইটাতে নিযুক্তি পাবলৈ সক্ষম হৈছিলোঁ। তাতে মই বাছি লৈছোঁ মই কামাণ্ডোতে জইন কৰিম বুলি। আমাৰ 2 নং লক্ষীপুৰ নৱদ্বীপ ক্লাবৰ সকলো যুৱকবৃন্দই আমাৰ গাঁৱৰ এই ছোৱালী নিজৰা ৱাৰীক, যিটো ৰুলিং চৰকাৰে নিবনুৱা ল'ৰা ছোৱালীসকলক যিটো চাকৰি দিয়াৰ কথা কৈছিলে, সেই উদ্দেশ্যৰে সেইমতে তাই পৰীক্ষাত উত্তীৰ্ণ হয় আমাৰ 2 নং লক্ষীপুৰ নৱদ্বীপ ক্লাবৰ ফালৰ পৰা তেখেতক এখন ফুলান গামোচা আৰু ফুলান গামোচাৰে সম্বৰ্ধনা জনোৱা হয় তেখেতৰ নিজৰ বাসগৃহত। তেওঁ অসম পুলিচ কামাণ্ডো বেটেলিয়নত অৱতীৰ্ণ হৈছে। সৰুপথাৰৰ পৰা তৰুণ কোঁৱৰৰ প্ৰতিবেদন, ভইচ 24/7।